হেল্ল' এভৰিৱান সকলোকে বিহুৰ শুভেচ্ছা আৰু শুভকামনা জনালোঁ যোনসকলে মোক আগৰ পৰা ফ'ল' কৰে তেওঁলোকে নিশ্চয় গম পাইছে যে মই এইকেইদিন কেনেকৈ বিহুৰ লগত জড়িত হৈ আছোঁ আৰু আজি মই আহি পালোহি শংকৰদেৱ কলাক্ষেত্ৰ আজি হ'ল 9 তাৰিখ মানে 9 এপ্ৰিল আৰু এতিয়া আবেলি 4 বাজিছে আমাক সকলোকে ইয়ালৈ মাতিছিলে আজি কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰ'ৰ কষ্টিউম ৰিহাৰ্চেল হ'ব সকলো বিহুৱতী আহি ইয়াত উপস্থিত হৈছেহি অকণমান ব্লগ এটা বনাই আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আশা কৰোঁ আপোনালোকে চাই পেলাই নিশ্চয় ভাল পাব শেষত কমেণ্ট কৰিবৰ কাৰণে কিন্তু নাপাহৰিব যোনসকল নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি লাইন পাতিছোঁ খানাৰ কুপনৰ কাৰণে যোনখিনি নেক্সট 4 ডেইজত আমাক দৰকাৰ হ'ব খোৱাৰ কুপন পোৱাৰ পাছতে আমি অকণমান ৰীল চিল বনালোঁ অকণমান ফূৰ্তি কৰিলোঁ তাৰে এটা ৰীল আপোনালোকলৈ আগবঢ়ালোঁ আৰু এইটো ৰীল স্বপ্নিলৰ একাউণ্টত বা মোৰ মেকআপৰ পেজত মানে প্ৰিয়ংকাছ মেকআপ টাচত আপোনালোকে পাই যাব এটা লাইক আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আজিলৈ আহিলোঁ বাই বাই টেক কেয়াৰ লাভ ইউ অল